নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিভাই অন্য এটা ভিডিঅ' লৈ নিভা ফ্ৰেছ ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম মূলা শাক আৰু লোকেল মাছ। গতিকে মই ভিডিঅ'টো কেনেকৈ বনাওঁ স্কিপ নকৰাকৈ শেষলৈকে চাব। এই ৰেচিপিটোৰ কাৰণে মই লৈছোঁ এমুঠি মূলা শাকখিনি নুকুটো। এয়া আমি দুডোখৰ তিনিডোখৰ কৰি ছিঙি দিম। ধুনীয়াকৈ ছিঙি ল'লোঁ। 4-5টামান মাছ মিহি মিহিকৈ এটা পিঁয়াজ কাটি লৈছোঁ, 5টা কেঁচা জলকীয়া আৰু 2 ফুট নহৰু। আমাৰ মাছকেইটাত আমি অকণমান নিমখ দি দিলোঁ, আমি অকণমান হালধি দিছোঁ। আমি এখন কেৰাহীত অকণমান তেল দি মাছকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। এতিয়া আমি মাছকেইটা দি দিলোঁ। धीरे धीरे से आगे चलेला, नैना से नैना बातें करेला, रात के नींद उड़ेला, एक ये सब आमार माছ धुनीयाকৈ ফ্ৰাই হৈ গ'ল। মাছ ফ্ৰাই কৰা তেল অকণমান থাকিলেই ইয়াত আমি আৰু অকণমান তেল ব্যৱহাৰ কৰিছোঁ। তেল গৰম হৈ গ'ল। এতিয়া আমি কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। আমি ইয়াত কাটি থোৱা নহৰুটো আৰু জলকীয়াকণ দি দিলোঁ। एक छोड़ी एक छोड़ा चुपके चुपके से प्यार करेला। এতিয়া আমি ইয়াত শাকখিনি দি দিব লাগিব। প্ৰয়োজন অনুসাৰে নিমখ দিব লাগিব। অকণমান হালধি পাউডাৰ দিছোঁ। মনে মনে ভাবে ছড়ির মন কি রকম ছড়াকে আমি এতিয়া আগতে ভাজি ৰখা মাছকণ দি দিব লাগিব। এয়া আমাৰ মূলা শাক আৰু মাছৰ ভাজিখন ৰেডি হৈ গ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নতুনকৈ কোনোবাই যদি মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক আমাৰ মূলা শাক আৰু লোকেল মাছৰ ভাজিখন।